বাৰু মইনাহঁত, তোমালোকে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম শুনিছানে? তেখেতৰ বুঢ়ী আই সাধুৰ পৰা ঔকৰি সাধুটো তোমালোকৰ আগত ক'ম, মন দি শুনিবা হওক। এক ৰজা দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। এদিন দুয়ো ৰাণী দুটা সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা পালে। সৰু ৰাণীয়ে তেওঁ ঔটেঙাহে এটা উপজিল দেখি বৰ বেজা পাই তাক চোৱা পাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ'ল দিনৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙা দুপৰীয়া মানুহ দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈ ঘাট পাই তাতে অলপ পৰ ৰৈ আছিল। সেই সময়ত ৰজা কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকুৱাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰো-ঘৰত সোমাল। ইফালে কোঁৱৰক বাপেক মাকে নেদেখি বিচাৰি চলাথ কৰি শেষত ৰো-ঘৰত শুই থকা পালে। কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সুধিলত কোঁৱৰে ক'লে যে অমুক ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই টেঙাটোৰ সৈতে মোক বিয়া দিব লাগে। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে। কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ সৎবান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়া প্ৰস্তাৱ কৰি পঠিয়ালে। ঔটেঙা মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি ক'লে যে মোক কিয় এইদৰে লাজ দিব লাগিছে। কিন্তু শেষত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে বিয়া দিলে। বৰ ধুম-ধাম কৰি ঔটেঙাক বিয়া কৰাই ডোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি। ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতখিনি খাই আকৌ ঔটেঙাৰ ভিতৰত সোমোৱাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন-জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিল। বোপা, তুমি দেখোন মন মাৰি বহি আছা। তুমি বিয়া কৰিলা, কিন্তু আমি দেখোন বোৱাৰীক দেখা পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰে পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি পাতি ক'লত বুঢ়ীয়ে মাত লগালে, বোপা, ঔটেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শোৱনি ঘৰৰ ভিতৰত একুৰা তুঁহজুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱাপাটীত টোপনি অহা ভাও জুৰি নাক ঘূৰ-ঘূৰাই থাকিবা। তোমাৰ টোপনি আহিছে ভাবি যেতিয়া ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়াই তুমি ততালিকে উঠি সেই ঔটেঙাটো তুঁহজুইত পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচ কৰে মাটিত পৰি গৈছে। তেতিয়া লৰালৰিকৈ সেই বাটিটোৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই উঠি বহিব।
বুঢ়ী বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ী কথামতেই কৰি ঔকুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দৰেই নধৰা হ'ল। বিয়ৈ বিয়নীক ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহাপয়োভৱে জীয়েক ঔকুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে।